Hello everyone, মোৰ YouTube channel Boby Chimpal blogলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। আজি আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলো। আজি দীপাৱলী হয় আৰু এতিয়া মই সন্ধিয়াহে ব্লগটো আৰম্ভ কৰিছো। মই একদম চাকি জ্বলাবৰ কাৰণে ৰেডি হৈ লৈছো আৰু আজি বতৰটো ইমান বেয়া নহয়, বৰষুণ একেবাৰে এৰা নাই। কি হ'ব নাজানো আৰু বাহিৰত চাগে চাকি দিব নোৱাৰিম, চাকি জ্বলাব নোৱাৰিম। ভিতৰতে যিমানখিনি পাৰো কৰিম আৰু তাকে আপোনালোককো দেখুৱাম। আৰু মোৰ আৰু আমাৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোক সকলোলৈকে পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা জনালো। আৰু এতিয়া দেহাই ৰংগোলী বনাই আছে। তাই এবাৰ ফাৰ্ষ্ট টাইম বনাইছে, তাইক নিজে বনাব দিছোঁ মই লাগি দিয়া নাই। তাকে আপোনালোকক দেখুৱাম তাই কেনেকৈ বনাইছে, ভাল হৈছে নাই জনাব। আৰু মোৰ ব্লগটো যদি চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু পাৰিলে ব্লগটো আপোনালোকে শেষলৈকে চাব। এয়া দেহাই ৰংগোলী বনাই আছে। দেহা হাই কৈ দিয়া। এফালে বীৰ আপোনালোকক তাই দীপাৱলীৰ শুভেচ্ছা জনাইছে। এফালে বীৰ জঁপিয়াই আছে একদম। অ' বীৰ কি কৰিছা তুমি? কি খাই আছা? আপোনালোকে কমেণ্ট কৰি জনাব তাই ৰংগোলী কেনেকুৱা হৈছে। এয়া সম্পূৰ্ণ হোৱাগে নাই, তাই ফাৰ্ষ্ট টাইম নিজে বনাইছে। ইমান ভাল হোৱা নাই, তথাপিতো পাৰিছে আৰু। এয়া ভাইটিয়ে মাক সহায় কৰি দিছে শলিতা বনোৱাত। বিয়ে মোক সহায় কৰি দিছানে? কি বনাইছা তুমি? এইখিনি চাকি এয়া খানা চলি আছে আমাৰ ফালে। মাংস এয়া ৰান্ধনীজনী পলাইছেহে দেখোন। পলাই গ'ল ৰান্ধনী। মাংস সেইটোকে লৈ আছো আৰু এইফালে চৰিয়ালৈ ৰৈ আছে, ৰান্ধনী পলালে। গোটেইখন খিচিং খাচাং হৈ আছে আৰু বনাইছে আৰু। এইফালে ৰান্ধনী, এয়া ৰান্ধনী, সেইজনী ৰান্ধনী। ৰান্ধনী হাই কৰি আকৌ। আমাৰ ৰান্ধনী বৰ ধুনীয়া। ৰান্ধনী পাৰ্টি নেদেখুৱাও দে। ৰান্ধনী বৰ ধুনীয়া পাৰ্টি এটা দিছে আমাক। এইফালে এয়া খানাৰ মাংস বনাই থকা হৈছে, বনাই আছে। আমাৰ খেল আৰম্ভ হ'বলৈ হৈছে। আমাৰ পৰিয়ালতে খেল খেলা হয় এনেকে দেৱালীৰ দিনা। আমাৰ বিয়ে পালে 5 নম্বৰ প্ৰাইজটো পালে। লৈ যায় ৰ'বা ৰ'বা। এটা মোক দে, চাবোন এটা মোক দে, মোক এটা দে, এটা মোক দে, এটা মোক দে, ইমান ফূৰ্তি পাইছে চাওঁ। ই প্ৰাইজ পাই পুৰা নাচি আছে। চাওঁ বি এইফালে চাই দিয়া।
এফালে ভাগিলে পালে পালে ই পালে গ'ল আমাৰ পৰিয়ালত নহয় মানে প্ৰতি বছৰে দেৱালীত এনেদৰে পৰিয়ালৰ মাজতে এখন লটাৰী খেল খেলা হয় আৰু তাৰে আমাৰ ঘৰতে 3টা পুৰস্কাৰ আহিলে দেউতাকে পালে 2টা আৰু বীৰে পালে 1টা তাকে আৰু ভাল লাগিলে বাকীকেইটা বেলেগলৈ গ'ল প্ৰাইজ আছিল 7টা তাকে এয়া সিহঁতি পালে আৰু জ্যামিতিক খেল খেলি হোৱাৰ পাছত এতিয়া এয়া সকলো খাবলৈ বহিলে আৰু ময়ো এতিয়া খাই বৈ লওঁ আশা কৰোঁ আপোনালোক সকলোৱে ব্লগটো ভাল পালে